নমস্কাৰ জিকে হিষ্ট্ৰীৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো হ'ল আমাৰ দেশ ভাৰত আৰু ভাৰতৰ চাৰিসীমাৰ ওপৰত। ভাৰতবৰ্ষ হ'ল এছিয়া মহাদেশৰ এখন দেশ আৰু এছিয়া মহাদেশৰ ভিতৰত মাটিকালিৰ ফালৰ পৰা ভাৰত হ'ল তৃতীয় স্থানত আৰু পৃথিৱীৰ ভিতৰত হ'ল সপ্তম স্থানত। ভাৰতৰ মাটিকালি হ'ল 32,87,263 স্কুৱেৰ কিলোমিটাৰছ আৰু এছিয়া মহাদেশৰ ভিতৰত যদি আমি চাবলৈ যাওঁ তেনেহ'লে ৰাছিয়া হ'ল 1 নম্বৰত। ৰাছিয়াৰ মাটিকালি হ'ল 1,70,98,242 স্কুৱেৰ কিলোমিটাৰছ। ৰাছিয়া অকল এছিয়া মহাদেশৰ ভিতৰতে নহয়, গোটেই পৃথিৱীৰ ভিতৰতে সৰ্বাধিক মাটিকালি থকা দেশ আৰু এছিয়া মহাদেশৰ দ্বিতীয় স্থানত থকা দেশখন হ'ল মাটিকালিৰ ভিতৰত চাইনা। চাইনাৰ মাটিকালি হ'ল 97,06,961 স্কুৱেৰ কিলোমিটাৰছ আৰু পৃথিৱীৰ ভিতৰত চাইনা হ'ল তৃতীয় স্থানত। বৰ্তমান ভাৰতৰ ৰাজ্য হৈছে 28খন আৰু কেন্দ্ৰীয় শাসিত অঞ্চল হৈছে 8খন। গতিকে টোটেল ভাৰতত ৰাজ্যৰ সংখ্যা 36খন আৰু এই 36খন ৰাজ্যক ভাৰতত 800খন জিলা আৰু সৰু সৰু প্ৰশাসনিক সংমণ্ডলত ভাগ কৰা হৈছে। ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত চাবলৈ গ'লে ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য হৈছে ৰাজস্থান মাটিকালি হিচাপত, আৰু ৰাজস্থানৰ মূল মাটিকালি হ'ল 3,42,239 স্কুৱেৰ কিলোমিটাৰছ আৰু তাৰ পাছত হ'ল মধ্যপ্ৰদেশ। মধ্যপ্ৰদেশৰ মাটিকালি হ'ল 3,08,252 স্কুৱেৰ কিলোমিটাৰছ আৰু তাৰ পাছত হ'ল মহাৰাষ্ট্ৰ। মহাৰাষ্ট্ৰৰ হ'ল 3,07,713 স্কুৱেৰ কিলোমিটাৰছ আৰু ভাৰতৰ ভিতৰত আটাইতকৈ সৰু ৰাজ্য হ'ল গোৱা আৰু গোৱাৰ মাটিকালি প্ৰায় 3,702 স্কুৱেৰ কিলোমিটাৰছ। জনসংখ্যাৰ ফালৰ পৰা চাবলৈ গ'লে বৰ্তমান ভাৰতৰ জনসংখ্যা প্ৰায় 146.74 কোটি আৰু জনসংখ্যাৰ ফালৰ পৰা ভাৰত পৃথিৱীৰ ভিতৰত 1 নম্বৰ স্থানত আছে আৰু দ্বিতীয় স্থানত আছে চাইনা। চাইনাৰ মুঠ জনসংখ্যা হ'ল 141,52,09,673 গৰাকী। ইয়াত পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি জনসংখ্যা থকা 6খন দেশৰ ডাটা দিয়া হৈছে। ভাৰতবৰ্ষৰ ৰাজ্যসমূহৰ জনসংখ্যা যদি আমি চাবলৈ যাওঁ তেনেহ'লে আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখন হ'ল উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশৰ বৰ্তমান জনসংখ্যা হ'ল 19,98,12,341 গৰাকী আৰু দ্বিতীয় স্থানত হ'ল মহাৰাষ্ট্ৰ। মহাৰাষ্ট্ৰৰ জনসংখ্যা প্ৰায় 11,23,74,333। তাৰ পাছত বিহাৰৰ জনসংখ্যা প্ৰায় 10,40,99,452 গৰাকী। ইয়াত ভাৰতবৰ্ষৰ আটাইতকৈ বেছি জনসংখ্যা থকা 10খন ৰাজ্যৰ জনসংখ্যা দিয়া গৈছে। ভাষাৰ ক্ষেত্ৰত চাবলৈ গ'লে ভাৰতৰ পিপলছ লিংগুইষ্টিক ছাৰ্ভেৰ তথ্য অনুসৰি ভাৰতত প্ৰায় 780টা ভাষা আছে, যি পৃথিৱীৰ ভিতৰত দ্বিতীয় স্থানত আৰু প্ৰথম স্থানত আছে পাপুৱা নিউ গিনি। পাপুৱা নিউ গিনিৰ মুঠ ভাষাৰ সংখ্যা প্ৰায় 840টা। ভাৰতৰ কোনো ৰাষ্ট্ৰীয় ভাষা নাই, তথাপিও হিন্দী আৰু ইংৰাজী ভাষা হ'ল ভাৰতৰ চৰকাৰী ভাষা। ইয়াৰ উপৰিও ভাৰতীয় সংবিধানৰ 8ম অনুসূচীত তালিকাভুক্ত আৰু 22টা ভাষা আছে, যিকেইটা হ'ল অসমীয়া, বাংলা, গুজৰাটী, হিন্দী, কানাড়া, কাশ্মীৰী, কংকণী, মালায়ালম, মণিপুৰী, মাৰাঠী, নেপালী, উৰিয়া, পাঞ্জাবী, সংস্কৃত, সিন্ধী, তামিল, তেলেগু, উৰ্দু, বড়ো, চান্তলী, মাইথিলী আৰু ডগৰী। এই 22টা ভাষা 8ম অনুসূচীত ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত। আমি যদি ভাৰতৰ চাৰিসীমা চাবলৈ যাওঁ তেনেহ'লে ভাৰতৰ স্থলসীমা 7খন দেশৰ সৈতে ভাগ কৰা হৈছে। সেইকেইখন হ'ল পাকিস্তান, আফগানিস্তান, চীন, নেপাল, ভূটান, বাংলাদেশ আৰু ম্যানমাৰ আৰু শ্ৰীলংকা আৰু মালদ্বীপৰ সৈতে ভাৰতৰ সাগৰীয় সীমান্ত আছে। ভাৰতৰ উত্তৰ ফালে আছে দুখন দেশ, এখন হ'ল চাইনা, আনখন হ'ল নেপাল আৰু উত্তৰ পূবত আছে ভূটান। ভাৰতৰ উত্তৰ পশ্চিমত আছে
পাকিস্তান আৰু আফগানিস্তান। পূবফালে আছে দুখন দেশ, বাংলাদেশ আৰু ম্যানমাৰ, আৰু দক্ষিণফালে সাগৰীয় সীমান্তৰ লগত লগ লাগি আছে শ্ৰীলংকা আৰু মালদ্বীপছ। এইকেইখন দেশ ভাৰতৰ চাৰিওফালে ভাৰতৰ সীমা ভাগ কৰি আছে। গতিকে উত্তৰ দিশত আছে চীন, নেপাল আৰু ভূটান, উত্তৰ পশ্চিমত আছে পাকিস্তান আৰু আফগানিস্তান, পূবফালে আছে বাংলাদেশ আৰু ম্যানমাৰ, আৰু দক্ষিণত আছে শ্ৰীলংকা আৰু মালদ্বীপ। এই দুয়োখন দেশে সাগৰৰ মাজত অৱস্থিত। ভাৰতবৰ্ষৰ দক্ষিণে গোটেই অঞ্চলটো তিনিখন সাগৰে আৱৰি আছে। ইয়াৰ পূবফালে আছে বংগোপসাগৰ অৰ্থাৎ বে অফ বেংগল, পশ্চিমে আছে আৰবিয়ান চি আৰৱ সাগৰ, আৰু দক্ষিণে আছে ইণ্ডিয়ান অ'চেন মানে ভাৰত মহাসাগৰ। এই তিনিখন সাগৰে ভাৰতৰ দক্ষিণ ভাগটো চাৰিওফালৰ পৰা আৱৰি আছে। ভাৰতৰ পূবফালে থকা বাংলাদেশে ভাৰতৰ লগত প্ৰায় 4096.7 কিলোমিটাৰ বৰ্ডাৰ শ্বেয়াৰ কৰি আছে, আৰু বাংলাদেশে ভাৰতৰ পশ্চিমবংগ, অসম, মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰামৰ লগত সীমা ভাগ কৰিছে। চাইনা আছে ভাৰতৰ উত্তৰ ফালে, আৰু চাইনাই ভাৰতৰ লগত প্ৰায় 3488 কিলোমিটাৰ সীমা ভাগ কৰিছে, আৰু চাইনাই ভাৰতৰ লাডাখ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, ছিকিম আৰু অৰুণাচল প্ৰদেশৰ লগত সীমা শ্বেয়াৰ কৰি আছে। ভাৰতৰ উত্তৰ পশ্চিমত থকা পাকিস্তানে ভাৰতৰ লগত প্ৰায় 3323 কিলোমিটাৰ সীমা শ্বেয়াৰ কৰি আছে, আৰু এই সীমা লগ লাগি আছে ভাৰতৰ গুজৰাট, ৰাজস্থান, পাঞ্জাৱ, জম্মু কাশ্মীৰ আৰু লাডাখৰ লগত। নেপালৰ লগত ভাৰতে প্ৰায় 1751 কিলোমিটাৰৰ সীমা ভাগ কৰিছে, আৰু নেপাল ভাৰতৰ উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিমবংগ আৰু ছিকিমৰ লগত লগ লাগি আছে। ম্যানমাৰে ভাৰতৰ লগত প্ৰায় 1643 কিলোমিটাৰ সীমা ভাগ কৰিছে, আৰু ম্যানমাৰ ভাৰতৰ অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ আৰু মিজোৰামৰ লগত সীমা শ্বেয়াৰ কৰি আছে। ঠিক তেনেদৰে ভূটানে ভাৰতৰ লগত প্ৰায় 699 কিলোমিটাৰ সীমা শ্বেয়াৰ কৰি আছে, আৰু ভূটানে ভাৰতৰ ছিকিম, ৱেষ্ট বেংগল, আছাম আৰু অৰুণাচল প্ৰদেশৰ লগত সীমা শ্বেয়াৰ কৰি আছে। ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ আটাইতকৈ সৰু সীমান্তটো হৈছে আফগানিস্তানৰ লগত। আফগানিস্তানৰ লগত ভাৰতে প্ৰায় 106 কিলোমিটাৰৰ সীমা ভাগ কৰি আছে, আৰু এই সীমা ভাৰতৰ ৰাজ্য লাডাখৰ লগত লাগি আছে। গতিকে ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ সীমান্ত হৈছে বাংলাদেশৰ লগত। বাংলাদেশৰ লগত প্ৰায় 4096 কিলোমিটাৰ সীমা ভাগ কৰিছে, আৰু আটাইতকৈ সৰু সীমান্ত হ'ল আফগানিস্তানৰ লগত। আফগানিস্তানৰ লগত সীমান্ত হ'ল প্ৰায় 106 কিলোমিটাৰ। যিহেতু ভাৰতৰ দক্ষিণত থকা দুখন দেশ শ্ৰীলংকা আৰু মালদ্বীপে ভাৰতৰ লগত স্থল সীমান্ত শ্বেয়াৰ কৰি থকা নাই, এই দুখন দেশে ভাৰতৰ লগত সাগৰীয় সীমান্ত শ্বেয়াৰ কৰি আছে।